वेलकम बैक टू माय यूट्यूब चैनल। आज आमी बरपेटा रोडते आसो। এতিয়া আমি নলবাৰীলৈ গৈ আছো আৰু কাৰ তাত গৈ আছো আপোনালোকে নিশ্চয় গম পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। সো ফ্ৰেন্ডস, আপোনালোকে নিশ্চয় গম পালে থাম্বনেলত চাই পেনে আমি কাৰ ঘৰত গৈ আছো। আমি ডিম্পু ঘৰত গৈ আছো এতিয়া আৰু কেনেকুৱা ৰিয়েকচন হয় আমাৰ মাইনা ডিম্পুক লগ পাই হেতুৱে আপোনালোকক দেখুৱাব বিচাৰিছো। তো বুলক ভিডিঅ'টো চাই থাকক শেষলৈকে। So finally আমি নলবাৰী পাই গলো। ডিম্পু তাত আহিলো। ডিম্পু আজি আমি কাৰ তাত আহিলো কৈ দিয়া। ক'ত আহিছা আজি? আজি আমি আইছো ডিম্পু ঘৰত। ডিম্পু আঙ্কেল মোৰ ফ্ৰেণ্ড এটাই বনাই দিছে এইটো। আজি তুমি থাকি দিবা ডিম্পু আঙ্কেলৰ আজি মোৰ লগত থাকি দিয়া। তুমি থাকি দিবা আমি যাম। তো মাইনাই প্ৰথম আহিছে মুম্বাইৰ পৰা অসমলৈ ন? অসমখন কেনে লাগিছে? কিন্তু ঠাণ্ডা আছে। কিন্তু ঠাণ্ডা আছে। তো এই অসমত আহে সেইটো ময়ে আছিলো। তোমাৰে বনাই দিম দিয়া এটা হ'ব। আজিকালি গাড়ী যাই চাগে মইনা পুখুৰী। আন্টি হয় ডিম্পুৰ মা। ভাল লাগিছে। তাকে ডিম্পুৰ ওচৰৰ যে পুখুৰী আছে মাছৰ মই দেখুৱাই দি আছো। আমি তেনেকে আহিছো আজি ডিম্পু আঙ্কেলে তেনেকে পঠাইছে নেকি বোলা যাও বাই কৈ দিয়া হাত কৈ দিয়া ডিম্পু আঙ্কেলে আৰু লগ পাম বুলি কয়। বাই বাই আৰে আহিবা দেই। আৰে আহিবা বোলা তোমাক থৈ আহিম মই। হা বাই 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 কোৱা। বাই বাই এই তালি তালি ওকে বাই 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 ডিম্পু বাই। আমি এতিয়া ডিম্পুৰ ঘৰৰ পৰা ওলালোঁ। এতিয়া আমি গৈ আছোঁ ভূটান চকীলৈ। আমি ভূটানত যাওঁ বুলি ভাবিছিলোঁ কিন্তু ক'ভিড চিটুৱেশ্যনৰ কাৰণে এতিয়া যাব নাই দিয়া বুলি শুনিছোঁ। চ' একো নহয়, এইবাৰ চান্স নাপালোঁ ভূটানত যাবৰ কাৰণে। নেক্সট টাইম আকৌ অসমত আহিলে ট্ৰাই কৰিম যাবৰ কাৰণে। আৰু এনেকৈ ভূটানত গৈ থকাতে ইমান ধুনীয়া ধুনীয়া ঠাই দেখিছোঁ। আৰু ভূটানৰ ওচৰতে আমাৰ মাহী এজনীৰ ঘৰ আছে। আমি তাত এদিন থাকিলোঁ কিন্তু মই ভিডিঅ' শ্বুট নকৰিলোঁ। আৰু মাহীৰ ফেমিলি আৰু আমাৰ গোটেইকেইটা মিলি পেনে ভূটান চকীলৈ যাম। আৰু এয়া চাওক গোটেই পিকনিক খাই আছে। যিহেতু পিকনিকৰ বতৰ আমি আৰু কোনো পিকনিকৰ আয়োজন কৰা নাই। যি পাওঁ ওচৰত যদি কিবা ৰেষ্টুৰেণ্ট বা কিবা খোৱাৰ ষ্টল পাওঁ তেতিয়াহ'লে খাই যাম। আৰু ভূটান চকী মেইনলি পিকনিক স্পট হয় যি দেখিলোঁ মানে। আৰু ধুনীয়া চিনাৰী আছে, পিকনিকৰ কাৰণে ভাল ঠাই হয়। এতিয়া ভূটান চকীত আহিলোঁ। আপোনালোককো দেখুৱাই যাওঁ কেনেকুৱা। মেইন ভূটানত যাব এলাউ কৰা নাই এতিয়া। চ' ইয়াতে এলাউ কৰিছে। চাওঁ কেনেকুৱা এনভাইৰনমেণ্টটো চাইতো ভাল লাগিছে। নেচাৰেল বিউটি আছে। ওপৰত আছে।
ভাগৰ লাগি গ'ল ওপৰত উঠি আমাৰ হেবিট নাই যে একদম বেছিকৈ ভাগৰ লাগি আৰু এইটো হনুমান মন্দিৰ পৰে যা আৰু কি আছে চাওঁ ৰ'ব মন্দিৰৰ ভিতৰত ভূটানৰ কমলা টেঙা লওঁ আমি অকমান খাই লৈ ভূটান বৰ্ডাৰলৈ যাওঁ চেষ্টা কৰিম ভূটানত যাবৰ কাৰণে So finally আমি ভূটান বৰ্ডাৰ ভূটান গেটত আহি পালোঁ ভিতৰত সোমাব নিদিয়ে তথাপি এবাৰ সুধি চাম কি কয় সিহঁতে जाने का क्या प्रोसीजर है? नहीं अभी तो पूरी बंद है मतलब पूरा बंद है पासपोर्ट से भी नहीं अभी नहीं पूरा एंट्री So আমি ভূটানৰ ভিতৰত যাব নোৱাৰিলোঁ গেটৰ পৰা এনেকৈ চাই গুচি আহিলোঁ আৰু হাফ এন আৱাৰ লাগে মোৰ মামা এজন থাকে ভূটান একেবাৰে ওচৰ হয় ভূটান দেখাই যায় এটা ৱালৰ পৰা গোটেই ভূটানটো দেখাই যায় এই ৱালটো মই দেখুৱাই আছোঁ ৰ'ব এই ৱালটোৰ অপজিট চাইডে মোৰ মামাৰ ঘৰ হয় সেইটো চাওক সেইটো ভূটান আৰু এইটো মামাৰ ঘৰ গোটেইখিনি ভূটান হয় এইখিনি সো এনেদৰে আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আকৌ এটা নেক্সট ভিডিঅ' লৈ আহিম আৰু আজি এই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব
আৰু নেক্সট ভিডিঅ'লৈ লগ পাম তেতিয়ালৈকে আপোনালোকে ভালে থাকক থেংক ইউ ফৰ ৱাচিং আৰু ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল